हेलो ছাত্ৰ-ছাত্ৰীসকল আকৌ এটা নতুন ভিডিঅ'লৈ তোমালোকৰ ওচৰত আহিছো। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যি সকল ছাত্ৰ-ছাত্ৰী এইবাৰ ASSAMESE 2026 দিবলৈ সাজু হৈছা তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ কিয়নো আজি তোমালোকৰ ক্লাছ 12ৰ সাহিত্য সৰব পৰা প্ৰথম অধ্যায়ৰ পৰা তোমালোকক শৰ্ট কুৱেশ্যন আৰু লং কুৱেশ্যন 100% sure কমন দিব বিচাৰিছো আৰু এই কেইটা ভিতৰতে 100% sure কমন পাবা। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভালদৰে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যোৱা। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ইয়াত চাব পাৰা প্ৰথম ইউনিট যেটো আছে প্ৰচেছৰ মতে তোমালোকৰ প্ৰচেছৰ মতে আছে তোমালোকৰ 35 মাৰ্ক। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকক ভালদৰে প্ৰচেছ ফোকাস কৰিব লাগিব। এই কাৰণে তোমালোকক প্ৰথম ইউনিটৰ পৰা তোমালোকক 100% sure কমন দিব বিচাৰিছো আৰু ইয়াৰ ভিতৰতে 100% sure কমন পাবা। ছাত্ৰ-ছাত্ৰীসকল আহক বলো ভিডিঅ'টো আৰম্ভ কৰো। হেল্লো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে মই যিবিলাক হাইলাইটেৰে দাগ দি থৈছো তোমালোকে এই কেইটা ভালদৰে চাই যোৱা আৰু তোমালোকক হাইলাইট কৰি লোৱা। বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি আছিল? মোৰ জীৱন অৱৰণ। ছাত্ৰ-ছাত্ৰীসকল নেক্সট যেটো আছে তোমালোকৰ লেখকৰ পৰিচয় যিবিলাক মই হাইলাইটেৰে দাগ দি আছো তোমালোকে এইবিলাক দাগ দি লোৱা। তোমালোকৰ নেক্সট কবিৰ পৰিচয়ৰ কাৰণে তোমালোকৰ ইয়াত চাব পাৰা লেখকৰ পৰিচয়ৰ কাৰণে তোমালোকে এইবিলাক হাইলাইটেৰে যিবিলাক দাগ দি থোৱা আছে তোমালোকে এইকেইটা হাইলাইটেৰে দাগ লোৱা। এইটো তোমালোকৰ শৰ্ট কুৱেশ্যন আহিব পাৰে যে অসমীয়া চুটিগল্পৰ জনক বুলি কাক কোৱা হয়? তোমালোকে লিখিব পাৰিবা যে লক্ষ্মীনাথ বেজবৰুৱাক। তোমালোকে এইবিলাক ভালদৰে চাই ল'বা আৰু ইয়াত একো নাই ইমান পঢ়ি সময় নষ্ট কৰাৰ কোনো দৰকাৰ নাই। তোমালোকে মই যিকেইটা দি আছো এইকেইটাই চাই লোৱা। তাৰে ভিতৰত 100% sure কমন পাবা। হেল্লো ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ নেক্সট যিবিলাক আছে তোমালোকৰ কঠিন শব্দৰ অৰ্থ এইবিলাক এবাৰকৈ বা দুবাৰকৈ ৰিডিং কৰিলে হৈ যাব। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে মই এইবিলাক যিবিলাক হাইলাইটেৰে দাগ দি থৈছো তোমালোকে এইবিলাক হাইলাইটেৰে দাগ লোৱা। 100% sure ইয়াৰ ভিতৰত শৰ্ট কুৱেশ্যন আহিব পাৰে। তোমালোকে যিবিলাক চাব লাগিব অনুশীলনীৰ পৰা তোমালোকৰ অতি চমু প্ৰশ্নৰ পৰা তোমালোকে এইবিলাক গোটেইবিলাক চাব লাগিব। আৰু নেক্সট যেটো আছে চমু প্ৰশ্নৰ পৰা 1 2 3 4 5 আৰু দীঘল প্ৰশ্নৰ পৰা 1 3 and 5 টো চালে হৈ যাব। ইয়াৰ পৰা তোমালোকৰ এটা শৰ্ট কুৱেশ্যন আহিব পাৰে যে এইটো তোমালোকে হাইলাইটেৰে দাগ লোৱা। 1930 খ্ৰীষ্টাব্দৰ 19 ছেপ্টেম্বৰ তাৰিখে সম্বলপুৰৰ পৰা অসমলৈ বুলি যাত্ৰা আৰম্ভ কৰে। কোনে আৰম্ভ কৰে? লক্ষ্মীনাথ বেজবৰুৱাই। কিমান চনত? এইটো তোমালোকৰ আহিব পাৰে 2 মাৰ্কত বা 1 মাৰ্কতে আহিব। আৰু ইয়াত তোমালোকৰ এইটোও আহিব পাৰে 2 মাৰ্কৰ কাৰণে যে বেজবৰুৱা গুৱাহাটী চহৰ ভাল লগা 3টা কাৰণ: প্ৰাকৃতিক সৌন্দৰ্য, ঐতিহাসিক উৎকৰ্ষ, প্ৰাচীন জ্ঞান আৰু গৌৰৱৰ গৰিমা। তোমালোকে এইকেইটা চালে 100% sure কমন পাবা। নেক্সট তোমালোকৰ হাইলাইটেৰে দাগি লোৱাবিলাক তোমালোকে ভালদৰে এবাৰকৈ ৰিডিং পঢ়ি চাই ল'বা। তো ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানতে সামৰি মাৰিলোঁ। আকৌ এটা নতুন ভিডিঅ'লৈ তোমালোকৰ যদি অসমীয়া ইউনিট 2ৰ তোমালোকৰ সম্পূৰ্ণ কমন সহকাৰে ভিডিঅ' লাগে তেনেহ'লে কমেণ্ট কৰিবা। মই আকৌ নতুন ভিডিঅ'লৈ তোমালোকৰ ওচৰত আহিম। ধন্যবাদ।